Hello guys, assalamu alaikum. Welcome back to my channel Shabana Azmiri's kitchen. আজি মই আপোনালৈ লৈ আহিছো চিকেন বিৰিয়ানি ৰেচিপি. So skip নকৰাকে ভিডিওখন শেষলৈ চাব। ইয়াত মই এটা বাচন লৈ লৈছো। ইয়াত মই এতিয়া চাউলখিনি দি দিছো। ইয়াত মই 1 কিলো চাউল লৈছো। মই চাউলখিনি ভালদৰে ধুই কেনে 15 মিনিট মানৰ কাৰণে ভিজাই ৰাখিম। ইয়াত মই লৈছো দাৰচিনি, দুটামান তেজপাত, ডাঙৰ ইলাইচি, তিনটামান সৰু ইলাইচি, লং আৰু লৈছো জয়ত্ৰী এখন চাওক। এতিয়া ইয়াত মই এটা ডেক্সিত 3 লিটাৰ মান পানী লৈছো 1 কিলো চাউলৰ কাৰণে আৰু গোটেইখিনি গোটা মছলা দি দিছো আৰু পানীটো যাতে নিমখীয়া হয় মই সেইমতে নিমখ দিছো, অলপ বেছিকৈ দিছো নিমখটো। তাৰ পিছত ইয়াত দি দিম ৰিফাইন অইল, 2 চামুচ মান ৰিফাইন অইল দি দিছো। এতিয়া ইয়াত মই অলপমান মিঠা আতৰ দি দিছো। তাৰ পিছত ইয়াত দি দিছো 1 চামুচ নেমুৰ ৰস। চাওক মোৰ পানীখিনি ভালদৰে উতলাই গৈছে। এতিয়া মই ভিজাই ৰাখা চাউলখিনি দি দিছো। এতিয়া আকৌ চাউলখিনি দিয়াৰ পিছত উতলা হ'লে অলপমান ৱেইট কৰিম। চাওক মোৰ চাউলখিনি 90% কুক হৈ গৈছে, মানে মোৰ চাউলখিনি হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম। চাওক ইয়াত এতিয়া বেচিনত মই এখন নেটৰ কাপোৰ পাৰি লৈছো। ইয়াত মই ভাতখিনি আঁতৰাই দিম। চাওক মোৰ ভাতখিনি ভালদৰে হৈ গৈছে। মোৰ ভাতখিনি কিন্তু লাগি ধৰা নাই, বহুত ধুনীয়া ঝৰঝৰীয়া হৈছে। এতিয়া ভাতখিনি আমি ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই চিকেনখিনি ৰেডি কৰি ল'ম। ইয়াত মই 1 কিলো চিকেন লৈছো। ইয়াত মই দিছো 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ জিৰাৰ গুড়ি, 1 চামুচ জলকীয়াৰ গুড়ি, 1/2 চামুচ বিৰিয়ানি মছলা দিছো আৰু দি দিছো সোৱাদ অনুসৰি নিমখ। এতিয়া দি দিছো 2 চামুচ আদা নহৰুৰ পেষ্ট। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো। চাওক মোৰ চিকেনখিনি ৰেডি হৈ গৈছে। এতিয়া ইয়াত মই ডাঙৰ 4টা আলু কাটি বইল কৰি লৈছো। ইপিনে মই কেৰাহীত ৰিফাইন অইল বহাই দিছো, গৰম হৈছে। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম। এটা এটাকে আলু দি দিছো। আলুকেইটা গোল্ডেন কালাৰ হোৱালৈকে ভাজি ল'ম। চাওক মোৰ আলুকেইটা গোল্ডেন কালাৰ হৈ গৈছে। এতিয়া মই আলুখিনি উঠাই লৈছো। এইদৰে মই গোটেইকেইটা আলু ভাজি ল'ম। ইয়াত মই ডাঙৰ 5টা পিয়াজ পাতলকৈ কাটি লৈছো। এতিয়া পিয়াজখিনিৰ বেৰেস্তা বনাই ল'ম। পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভালদৰে মিডিয়াম ফ্লেমত ভাজি থাকিম। চাওক মোৰ পিয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই এইদৰে পিয়াজখিনি উঠাই লৈছো তেলৰ পৰা। এই তেলতে মই মেৰিনেট কৰা চিকেনখিনি দি দিছো। এতিয়া মই চিকেনখিনি মিডিয়াম ফ্লেমত ভাজি থাকিম, যেতিয়ালৈকে চিকেনখিনি আমাৰ সিজি নাযায়। তেতিয়ালৈকে লাহে লাহে মিডিয়াম ফ্লেমত ভাজি থাকিম।
এতিয়া মই ইয়াত দি দিছোঁ দুটা বিলাহী। মই বিলাহী সৰু সৰুকৈ কাটি দি দিছোঁ। চিকেনখিনি আমি মিডিয়াম ফ্লেমত কুক কৰি থাকিম। মাজে মাজে আপুনি ঢাকি দিব পাৰে যাতে চিকেনটো সিজি যায়। এতিয়া আমি ইয়াত দি দিছোঁ আধা চামুচ হালধি গুড়ি। গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ একেলগে। এতিয়া মই অলপ টাইমৰ কাৰণে চিকেনখিনি ঢাকি দিছোঁ। ইপিনে মই বিৰিয়ানীৰ কাৰণে কালাৰ ৰেডি কৰি লওঁ। ইয়াত মই 1 কাপ গাখীৰ লৈছোঁ। ইয়াত মই অলপমান কালাৰ লৈছোঁ। এইটো য়েল্লো কালাৰ হয়। আপোনাৰ তাত যদি অৰেঞ্জ থাকে, যিকোনো কালাৰ থাকে আপুনি ইউজ কৰিব পাৰে। চাওক এইদৰে মই মিহলাই লৈছোঁ। চাওক কালাৰখিনি কিমান ধুনীয়া য়েল্লো কালাৰ আহিছে। এতিয়া মই মোৰ চিকেনখিনি চাই লৈছোঁ। চাওক মোৰ চিকেনৰ পৰা কিন্তু পানী ওলাব ধৰিছে। এতিয়া ইয়াত মই দুটামান কেঁচা জলকীয়া সৰুকৈ কাটি দি দিছোঁ। চাওক মোৰ চিকেনটো হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। চিকেনখিনি মই আধা ঘণ্টাৰ কাৰণে ঠাণ্ডা কৰি ল'ম। তাৰপিছত আকৌ ইয়াত মই চিকেনখিনি বনাই ল'ম। ইয়াত মই 3 চামুচমান দৈ দি দিছোঁ। ইয়াত মই টেঙা দৈ ইউজ কৰিছোঁ। টেঙা দৈ দিলে মাংসটো বহুত ছফ্ট হয়। দৈটো দিয়াৰ পিছত মই এতিয়া গেছটো কিন্তু আকৌ জ্বলাই দিছোঁ। এতিয়া মই মিডিয়াম ফ্লেমত আকৌ চিকেনখিনি অলপ টাইমৰ কাৰণে কুক কৰি ল'ম। চাওক মোৰ চিকেনখিনিৰ কিমান ধুনীয়া কালাৰ আহিছে। এতিয়া মই ইয়াত ধনিয়া পাত দি দিছোঁ আৰু অলপমান ৰাখি দিছোঁ। অলপমান লাষ্টত দি দিম। এতিয়া ইয়াত মই যিখিনি ধনিয়া পাত ৰাখিছিলোঁ সেইখিনি গোটেইখিনি দি দিছোঁ। এতিয়া চাওক মোৰ চিকেনখিনি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া ইয়াত মই এখন ডেক্সিত মাংসখিনি পাৰি লৈছোঁ। চাওক তাৰ ওপৰেদি মই এতিয়া পিঁয়াজৰ বেৰেস্তা দি দিছোঁ। তাৰপিছত মই এটা এটাকৈ আলুও ধুনীয়াকৈ সজাই দিছোঁ। মোৰ আলুকেইটা দিয়া হৈ গৈছে। এতিয়া মই ভাতখিনি দি দিম। এতিয়া ভাতকেইটা মই কিন্তু গোটেইকেইটা দিয়া নাই, মই অলপ ৰাখিছোঁ, আধাখিনি দিছোঁ। ভালদৰে এইদৰে পাৰি দিম আৰু ওপৰত যি অলপ তেজপাত আছে এইবিলাক মই অলপ গুচাই দিছোঁ। এতিয়া আকৌ এই ভাতৰ ওপৰত মই পিঁয়াজৰ বেৰেস্তাখিনি দি দিম। তাৰপিছত ইয়াত মই আধা চামুচমান বিৰিয়ানী মছলা ওপৰেদি এইদৰে দি দিছোঁ। তাৰপিছত তাৰ ওপৰতে আকৌ মই যে ভাতখিনি আছিলে সেইখিনি দি দিছোঁ। চাওক এইদৰে। এতিয়া আকৌ এই ভাতৰ ওপৰতে মই আকৌ বেৰেস্তাখিনি দি দিছোঁ পিঁয়াজৰ। আকৌ মই আধা চামুচ বিৰিয়ানী মছলা এইদৰে দি দিছোঁ। তাৰপিছত ইয়াত দি দিছোঁ 2 চামুচমান কেওৰা জল। ইয়াত মই 1 চামুচ
তাৰ পিছত মই কালাৰ দি দিছোঁ কালাৰ বনাইছিলোঁ যে গাখীৰ দি কিনে সেইটো দি দিছোঁ তাৰ পিছত দি দিছোঁ ইয়াত 3 চামুচ মান ঘিউ চাওক মই এইদৰে সাইডত অলপ দি দিছোঁ তাৰ পিছত ইয়াত মই কেইটামান জলকীয়া মাজত ফালি এইদৰে দি দিছোঁ এটো অপচনেল হয় দিবও পাৰে নিদিবও পাৰে এতিয়া মই ইয়াত এইদৰে আটাৰে সাইডখিনি বন্ধ কৰি দিম ডেক্সিৰ চাওক এইদৰে লাহে লাহে কৰি কেনে গোটেইখিনি ভালদৰে যাতে ঢাকি যায় ভাপখন যাতে ওলাব নোৱাৰে সেইদৰে ঢাকি দিছোঁ চাওক মই ভালদৰে বন্ধ কৰি দিছোঁ গোটেই মুখখিনি এতিয়া গেছত মই এইদৰে এখন তাৱা বহাই দিছোঁ তাৰ ওপৰতে মই ডেক্সিটো বহাই দিম ফাৰ্ষ্টত 5 মিনিট মই গেছৰ ফ্লেমটো হাই ৰাখিম তাৰ পিছত আকৌ গেছৰ ফ্লেমটো একেবাৰে লো কৰি দিম লো কৰি কেনে 20 মিনিট মান দমত ৰাখি দিম চাওক 20 মিনিট পিছত মোৰ বিৰিয়ানীখিনি চাগে হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম মোৰ বিৰিয়ানীৰ ডেক্সিটো পুৰা ফুল হৈ গৈছিল সেই কাৰণে মই আপোনাক ডেক্সিটো দেখাব পৰা নাই মই আপোনাক এখন প্লেটত পৰিবেশন কৰি দেখাইছো চাওক আমাৰ চাওক বিৰিয়ানীখন কিমান ধুনিয়া হৈছে একদম ঝৰঝৰিয়া হৈছে সফট হৈছে কালাৰটো বহুত ধুনিয়া আহিছে আৰু বহুত ধুনিয়া গোন্ধ ওলাইছে আশা কৰো ৰেচিপিখন আপোনাৰ ভাল লাগিব আপুনি ৰেচিপিখন ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেন্ট কৰি জনাব যে কেনেকা লাগিলে মোৰ ভিডিওখন ভাল লাগিলে মোৰ এখন লাইক কৰিব আৰু মোৰ চেনেলক সাবস্ক্ৰাইব কৰিব আশা কৰো তেতিয়ালৈকে সকলোৱে ভালে থাকিব তেতিয়ালৈকে আহিছো বাই বাই